হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক সকলোকে নমস্কাৰ জনাই মোৰ নতুন চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। ছবি আকৌ আহা চিৰিজটোৰ এইটো 3 নম্বৰ ভিডিঅ'। যদি আপোনালোকে আগৰ ভিডিঅ'কেইটা চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰে চেক কৰি। এইখিনিতে আপোনালোকক সুখৰ খবৰ এটা জনাব বিচাৰিছোঁ যে ইয়াৰ আগৰ ভিডিঅ'টোৰ শ্বৰ্ট এটা মই বনাইছিলোঁ। তাত প্ৰায় এতিয়ালৈকে 10,000তকৈ ওপৰত ভিউজ আহিছে। গতিকে মোৰ কাৰণে বহুত যথেষ্ট বুলি ভাবোঁ। ছাবস্ক্ৰাইবাৰটো আপোনালোকে দেখিছেই। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰে। আজি এই ভিডিঅ'টোত আপোনালোকে স্ক্ৰীনত দেখি থকা ছবিখন আঁকিম আৰু এইখন ছবি আঁকিবৰ কাৰণে আমি ব্যৱহাৰ কৰিম ঝাৰু। এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে যদি সম্পূৰ্ণ চাই মই ভাবোঁ আপোনালোকেও ধুনীয়াকৈ ছবি এখন আঁকিব পাৰিব। এতিয়া অকণো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰা হওক। এই ছবিখন আঁকিবলৈ আমাক লাগিব এখিলা ডাঠ কাগজ আৰু কালাৰ থ'বলৈ প্লেট আৰু ফুল ঝাৰুৰ পৰা কাটি লোৱা কেইটামান অংশ। আপোনালোকৰ সকলোৰে ঘৰত থাকেই এইটো, আপোনালোকেও এনেকৈ কাটি ল'ব। প্ৰথমতে কাগজখন ইফাল সিফাল নহ'বৰ কাৰণে বাউণ্ডেৰীটো ধুনীয়াকৈ হোৱাইট টেপ দি মাৰি লৈছোঁ। বাউণ্ডেৰীটো এনেকৈ মাৰি ল'লে মানে যথেষ্ট সুবিধা হয়। এতিয়া লৈছোঁ অলপ কালাৰ। আপোনালোকে যিকোনো ধৰণৰ ৱাটাৰ কালাৰ ল'ব পাৰে। আৰু আমাক এটা বস্তু লাগিব, সেইটো হৈছে মেচৰ কাঠি। ৱাটাৰ কালাৰ কৰিবলৈ হ'লে প্ৰথমতে পাতটো পানীৰে তিয়াই ল'লে ভাল। তাৰপিছতে মই ভিডিঅ'টো দেখুওৱাৰ দৰে আপোনালোকে কালাৰখিনি কৰি গ'লেই হৈ যাব। মই ইয়াত বেলি মাৰ যোৱাৰ সময়ৰ চিত্ৰ আঁকিছোঁ। বেলিটো দিবৰ কাৰণে আপোনালোকে বটলৰ খপ ব্যৱহাৰ কৰিব পাৰে। যদি হাতেৰে ব্ৰাছেৰে কৰিব পাৰে তেতিয়াহ'লে ভালেই। যদিহে ডাইৰেক্ট গোলটো নহয় তেতিয়াহ'লে আপোনালোকে এনেকৈ ভিডিঅ'টো দেখুওৱাৰ দৰে বটলৰ খপ ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত বেলেগ এখন প্লেটত ক'লা ৰং আৰু সেউজীয়া ৰংটো মিক্স কৰি ল'ব আৰু এই কালাৰখিনিত ঝাৰুখিনি এনেকৈ তিয়াই দিব বা কালাৰ কৰি দিব। কালাৰ কৰি পেলাই এডাল এডালকৈ আপোনালোকে ইয়াত চিত্ৰটোৰ ওপৰত থৈ দিব, মই ভিডিঅ'টো দেখুওৱাৰ দৰে। থৈ দিয়াৰ পিছত আপোনালোকে এখিলা পাত ল'ব। পাতটো তাৰ ছবিখনৰ ওপৰত ৰাখিব আৰু গধুৰ বস্তু এটা ইয়াৰ ওপৰত ৰাখি দিব। মই ইয়াত বহী এখন ৰাখিছোঁ। অলপ হেঁচি দিব এনেকৈ। তাৰপিছত লাহেকৈ পাতখিলা এৰুৱাই দিব। তাৰপিছত দেখা পাব চিত্ৰটোত একদম ঝাৰুৰ ছাপ বহি গৈছে। সেয়া তাৰপিছত লাহে লাহে এনেকৈ এডাল এডালকৈ আঁতৰাই দিব। চিত্ৰটো ধুনীয়া দেখিবৰ কাৰণে আমি এতিয়া মেচৰ কাঠি ব্যৱহাৰ কৰি বগা ৰঙেৰে অলপ কহুৱা বনৰ নিচিনা ফুল আঁকি দিম। এতিয়া মেচৰ কাঠি লৈ পেলাই আপোনালোকে এনেকৈ ফুলসমূহ আঁকিব পাৰে। আমি এইবোৰ আঁকিবলৈ ব্ৰাছো ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে যে আমি ঘৰতে সহজতে পোৱা বস্তুৰে আমি কেনেকৈ এখন ভাল চিত্ৰ আঁকিব পাৰোঁ। ছবিখনৰ ৰংখিনি সম্পূৰ্ণ শুকোৱাৰ পাছত আপোনালোকে লাহে লাহে সেই হোৱাইট টেপখিনি এৰুৱাই দিব। তাৰপিছত দেখিব ধুনীয়াকৈ বগা বাউণ্ডেৰী ওলাই আহিছে। এয়া আমি ঝাৰুৰে অংকন কৰা সম্পূৰ্ণ এখন চিত্ৰ। এই ছবিখন অঁকাৰ পদ্ধতিটো কেনেকুৱা পালে আৰু ছবিখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। যদিহে আইডিয়াটো ভাল পালে তেতিয়াহ'লে বেলেগকো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'টোত অৰ্থাৎ চতুৰ্থ ভিডিঅ'টোত আমি এইখন চিত্ৰৰ ঘৰতে ফ্ৰেম বনাম। আমি ঘৰতে পোৱা কিছুমান বস্তু ব্যৱহাৰ কৰি আমি ধুনীয়াকৈ ফ্ৰেম বনাব পাৰোঁ। তো ভিডিঅ'টো চাবলৈ নাপাহৰিব। যদিহে আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব।